মই মদাহী মদাহী মই মদাহী মদাহী বাকী মানস তোৰ খবৰ চবৰ কেনেকুৱা? আছো দে ভাল বেয়া দুইটা মাজতে। আচ্ছা। পিছে তোৰ পঢ়া শুনা কেনে চলি আছে? মোৰ পঢ়া শুনা ভালে চলিছে দে। পিছে তুই চহৰলৈ কেতিয়া যাবি আৰু? যাম দুদিনমান থাকি। আজি 1 বছৰ ধৰি বহুত মদ খাওঁ। মোৰ এই জীৱনটোত একো নহ'ব পাৰে, কিন্তু এইটো বস্তু মোৰ লগত সদায় আছে। আজি বহুত নিচা হ'ল, মই মদাহী যে। ৰাতিপুৱা মোৰ মনে কয় মদৰ গিলাচ লৈ মুখত এটা বিৰি লৈ কিনো কি কৰিম কিনো কি ভাবিম প্ৰতিদিন যায় এনেকৈ মদৰ গিলাচ হাতত লৈ মই মদাহী মদাহী মই মদাহী মদাহী মই মদাহী মদাহী মই মদাহী পিছে চাহ তাহ খালি না নাই? নাই খোৱা। বল নহ'লে দোকানতে খাই আহোঁ। বল নহ'লে। মানস এইজন হিমাংশুৰ দাদা ৰবি নহয় জানো? হয়, দেখি আচৰিত হৈছে ন তই? তাকে ইমান ড্ৰিংক কৰা হৈছে। হয়, বহুত ড্ৰিংক কৰা হৈছে। কিন্তু কিয়? একচুৱেলি আজিৰ পৰা 1 বছৰ আগত। আৰে ভাইটি তুই? দাদা এইখন লওক। 40,000 টকাৰ চেক, কিন্তু কিয় ভাইটি? সৰুৰে পৰাই মোৰ কাৰণে যিখিনি কৰিছা সেইকাৰণে আপোনাক 40,000 টকাৰ চেক দিছোঁ। আৰে মইতো তোৰ দাদা হয় না। হয়, কিন্তু আৰু এতিয়া আপুনি মোৰ দাদা নহয়, কাৰণ সৰুৰে পৰা আপোনাৰ লগত থাকি বহুত কষ্ট পালোঁ। এতিয়া আৰু মই আপোনাৰ লগত থাকিব নিবিচাৰোঁ। ঠিক আছে, আহিছোঁ। ভাইটি ভাইটি হিমাংশু সি আচলতে এনেকুৱা কৰিব নালাগিছিল। হয় কথাটো। পিছে এতিয়া হিমাংশু ক'ত থাকে? নাজানো ক'ত বা থাকে। পিছে মানস মোক ৰবিদা চিন পাব না নাই? পাব পাই। বলচোন নহ'লে এবাৰ মাত দি চাওঁ। ঐ ৰবিদা। কাহে? ৰবিদা মই ৰূপ। তই পিছে চহৰৰ পৰা কেতিয়া আহিলা? হ'ল 2 দিনমান। আচ্ছা। ৰবিদা হিমাংশু কথাই কিবা গম পোৱা নেকি? কোন হিমাংশু? আপোনাৰ ভাইটি হিমাংশু যে। মোৰচোন কোনো হিমাংশু নামৰ ভাইটিয়ে নাই। আছে বুলি বোলে মাত্ৰ এইটোৱে আজি আছে।